हेलो एवरीवन मोर अन्य এটা ভিডিওলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিওটো চাই ভাল পাব আজি বহুত দিনৰ মূৰত আহিলো আপোনালোকৰ মাজলৈ তো ভাবিছো আজি দিনটো মই কি কৰো তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিম মোৰ প্ৰেগন্যান্সি জাৰ্নিটো কেনেকানো চলিছে কেনেকেনো দিনটো আজি যাব তো সকলোখিনি দেখাবলৈ আপোনালোকক চেষ্টা কৰিম তো চাই থাকক ভিডিওটো শেষলৈকে ৰাতিপুৱা ভাগতে প্ৰথমতে খাই লওঁ মই ৰাতিয়ে তিয়াই থোৱা ড্ৰাই ফ্ৰুটছ কেইটামান তো এয়া এফালে মই লৈ ললো ড্ৰাই ফ্ৰুটছ আৰু ইয়াত আছে কাজু খিচমিচ পিস্তা মগজ আৰু এফালে কলা আঙুৰ আৰু চেৰি তো সকলোখিনি মই খাই লওঁ প্ৰথমতে আলমণ্ডটো খাই বিশেষকৈ মই বেয়া পাওঁ তিয়াই থলেতো আৰু বেছি বেয়া পাওঁ তথাপিতো খাইছো উপায় নাই এতিয়া খাই লওঁ মৰ্নিং ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টত লৈছো এয়া মই এফালে ৰাজমা আৰু এফালে চৰপত ৰুটি আৰু এই লগতে আচাৰ লৈ লৈছো আৰু তো এনেকৈ খাই ল'ম তাৰপৰা খাই লোৱাৰ পাছত মই যাম হস্পিটেললৈ আজি মই মানুহজনৰ লগত নাযাওঁ ভাইটি আহিব নিবলৈ মানুহজন গৈছে ৱেডিং প্ৰগ্ৰেমলৈ সেই বুলিয়ে মই ভাবিলোঁ ভাইটিকে মাতি দিওঁ ডক্টৰেও টেষ্ট কেইটামান দিছে আগতীয়াকৈ মই আজিয়ে কৰি ক্লিয়াৰ হৈ লওঁ তেতিয়া কাইলৈ মই মানুহজনো আহিব ডক্টৰক দেখাই মেলি ঘৰলৈ আহিব পাৰিম সেই বুলি আহি আছোঁ ভাইটিৰ লগত আমি আহি পাই গ'লোঁ হস্পিটেল মই ইয়াতে দেখাইছোঁ আদিত্য ডায়েগনষ্টিক হস্পিটেলত তো ইয়াতে বৰ্তমান মই চেকআপ কৰাই আছোঁ আৰু এতিয়া মই টেষ্টখিনি কৰাবলৈ এতিয়া বহি আছোঁ এয়া টেষ্টখিনি কৰাই যিহেতুকে শিৱসাগৰতে হয় মাৰ ঘৰ তো মাৰ ঘৰতে মই আজিতো থাকি দিম টেষ্টখিনি মোৰ 5টা বজাৰ ৰিপৰ্ট দিব গতিকে মই ডক্টৰো লগ নাপাম সেই বুলিকে মাহঁতৰ ঘৰত থাকি দিলোঁ এয়া হৈছে পিছদিনা ৰাতিপুৱা এই ব্ৰেকফাষ্ট এয়া প্ৰথমতে খাই লওঁ তাৰপিছত খাই বৈ ওলাই আহিলোঁ মা মই নেক্সট দিনা হস্পিটেল তো এয়া ডক্টৰৰ ৰুমত বহি আছোঁ আৰু এয়াই হৈছে মোৰ ডক্টৰ বন্দনা গুপ্তা শৰ্মা এওঁৰ ওচৰতে মই সকলোখিনি ট্ৰিটমেণ্ট কৰি আছোঁ হস্পিটেলৰ পৰা আহি ফ্ৰেছ হৈ আকৌ খাবলৈ ল'লোঁ এয়া লৈ লৈছোঁ মুড়ি গাখীৰ কল আৰু ড্ৰাই ফ্ৰুটছ কেইটামান তো খাই লওঁ তেন্তে খাই লৈ আকৌ লগ পাই আছোঁ আপোনালোকক আৰু এইফালে আমাৰ ভতিজা বেটা মানুহ দেখিছেনে টিভি লগাই দিছে একদম গান শুনি ৰ'বই পৰা নাই পুৰা নাচিছে এয়া নাচা বেটা হস্পিটেলত দেখাই মেলি আহিলোঁ দেখাই পিছত মানুহজনো আহিলে তো মানুহজনৰ লগত এয়া এতিয়া ঘৰ মোৱা পকী হৈ গৈ আছোঁ পিছবেলা ভিউটো কি ধুনীয়া দেখিছেনে এয়া আকৌ আহিলোঁ দুৰ্গা মেডিকেল ষ্ট'ৰলৈ তো ইয়াত মেডিচিন অলপ ল'বলৈ আছে তো লৈ লওঁগৈ তেন্তে সকলোখিনি কাম কৰি মেলি ঘৰ পালোহি এয়া ঘৰলৈ আহোঁতে লৈ আহিলোঁ বৰফ ইয়াৰ লগতে মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব জয় আই অসম।